মই সাংবাদিক নহয় ক'ত সাংবাদিক নিজে লওক নতুন মোৰ বুঢ়ী মাইকী বুঢ়ী ভাগে থাকিব Hey guys, আজি মই টেঙাখাটত আহিলোঁ আৰু বিশেষ ব্যক্তি গেজুকাই নাম হয় তেখেতৰ পপুলাৰ নামটো টেঙাখাটতে তাৰপিছত এতিয়া যাম আপোনাৰ গেজুকাই আছে গেজুকাই পাছত আপোনাৰ বিশেষ কাহিনী ক'ম গেজুকাৰ বিষয়লৈ কেনেকৈ মানে জীৱনত সক্ষম হ'ল মানে আগবাঢ়িবলৈ কেনে কৰ্মক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ল আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক अबे जल्दी बोल कल सुबह पनवेल निकलना है ফুৰি আছে এখন দেখাওক আপুনি এইফালে আমাৰ ফুৰি আছে আগবাঢ়িবলৈ হেৰি কৰিলে এইটো আপোনাৰ জীৱনৰ কৰ্মই ধৰ্ম বুলি কয় ন সেইটো আৰু কৰ্ম কৰিলে সেইটো সফল হ'বই समझ रहे हो ना গেজুকাই নামটো কেনেকৈ পপুলাৰ হ'ল ইমান মানে কেনেকৈ হ'ল নামটো আপোনাৰ গেজুকাই মাৰ্বল খেলে স্কুল ছুটি আমাৰ ঘৰত আহি মানে আপোনাৰ মানে খুব উৎপাত কৰিছিলে গেজু কৰিছিলে সেইটো কাৰণে গেজুকাই হ'ল আচ্ছা ঠিক আছে মই আপোনালোকক গেজুকাই ওচৰত লৈ গৈছোঁ বলক বহুত তেজ হৈ ৰহা হে ফাৰ্ষ্ট টাইম গেজুকাই বুলিয়ে মাতিছোঁ আপোনাক গেজুকাই বুলিয়ে চবেই চিনি পায় ত' সেইকাৰণে আপোনাক গেজুকাই বুলিয়ে চিনি পাইছোঁ মই কেনেকৈ কৈছিলোঁ আপুনি ইমান আগবাঢ়ি যাবলৈ যিটো আপোনাৰ সৰু বয়সত বহুত কষ্ট হৈছিলে তেনেকৈ মই পঢ়া জীৱনত দোকান চলাইছিলোঁ হয় দোকান চলোৱাৰ ক্ষেত্ৰত মই মানে এই আলি কাষত আৰু ধৰ পথাৰ মাজৰ আলি কাষত বাস নিচিনা ধৰ ঘৰৰ পৰা অহা যোৱা গম পাইছোঁ আপুনি এনে পথাৰ আলি কিনাৰতে এতিয়া আপোনাৰ এইফালে ৰাস্তা চাস্তাবিলাক আছিলে নাই বোকা পানী আৰু বোকা পানী এতিয়াহে আপোনাৰ বেছি দিনটো হোৱা নাই বেছি দিন হোৱা নাই মই গম পাইছোঁ আজি মোৰ হ'ল প্ৰায় 25 বছৰমান 25 বছৰ এই কৰ্ম কৰি এইখনতে আৰু মানে এই সৰু সুৰা মানে কিবা কিবি বিক্ৰী কৰি মেলি তেতিয়াতো এই দোকানখন দেখিছাই দোকানখনৰ পৰাই চলি আছোঁ আৰুনো কিটো কৰিম গতিকে মোৰ লাইফটো আৰু এই দোকানতে কটালোঁ আৰু তেখেতৰ ফাৰ্ষ্ট ইনকম কৰা এইখন আপোনাৰ বাইক হৈছে যোনখন বাইক এতিয়ালৈকে চলি আপুনি কিনাৰ কথা আছিলে পূজাৰ পিছতে আশা এটা কৰিছোঁ আৰু এই অলপমান চব ধাৰ ধুৰবোৰ কিলা কৰি মেলি চব ঘৰৰ কামবিলাক সিদ্ধান্ত কৰি মেলি তাকে আৰু আলোচনা কৰি গাড়ীখন কিনিম বুলি কৈছে গেজুকাই দিব নেকি আপুনি কিনিবলৈ কিনিবলৈ এতিয়া পইচাটো লাগিব ন পইচাটো গেজুকাইলৈ অলৰেডি আছেচোন ইমান টকা ইনকম কৰিলে ঘৰ বনালে আপোনালোকে দুজনীকে ছোৱালী বিয়া দিলে দুজনী ছোৱালী বিয়া নহয় কিন্তু বছৰে বছৰে যে বতাহে ঘৰ ভাঙে বতাহে ঘৰ মানে সেইটোতো চৰকাৰে দিব ন আপোনালোকক চৰকাৰৰ ওচৰত নাথাকিলে চৰকাৰে দিব দাম হৈছিল ফটো মাৰি হেৰি গেজুকাই গাড়ীখন কিনি ল'ব দিয়ক আপোনালোকে গাড়ীখিনি কি হ'ব পইচা সোমাই দিব ন গেজুকাই ভাড়া মাৰিম বুলি কৈছে ন গাড়ী চলাব নাজানে নেজানে নেকি এখন বাইক লৈ লওক কেটিএম চেটিএম ক'ৰবাত ৰাইড চাইড যাব পাৰিব বহুত দূৰ দূৰ এতিয়া চাওক আপুনি শুনক মই যদি মানুহজনী বুঢ়ী হ'ল বুলি জানে নতুন এদিন আনিলে হ'ব জানো কেলৈ নহ'ব হ'ব নহয় গতিকে সেইকাৰণে মই নিজৰ পুৰণা বাইকখনে নিজে ঠিক কৰি নিজৰ বিজনেছৰ কাৰণে চলাই আছোঁ বিজনেছৰ কাৰণে আপুনি বিজনেছৰ কাৰণে চলাওক আৰু এখন বাইক এখন লৈ লওক কি আপত্তি আছে তাতে এইফালে আপুনি বিজনেছৰ কাৰণে এখন চলালে হয় এখন থৈ দিব আৰু এখন উলিয়াই মেলি আপুনি ঘূৰি ফুৰিব পাৰিব ন য'তে ত'তে নহয় সেইটো কথা নহয় সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ কি কাৰণে মোৰ ল'ৰা ডেকা দীঘল কৰিলোঁ সিহঁতৰ ইনকম কৰিছে সিহঁতি নিজে লওক নতুন মোৰ বুঢ়ী মাইকী বুঢ়ী ভাগে থাকিব পথাৰত পেলাই দিলে মানুহটো অৱস্থা নাইকিয়া কৰিলে 3 মাহ বন্ধ কৰি থ'লে পুঁজি পাতি নাই কি কৰিব সেনেকৈ বন্ধ কৰি থ'লে কোনোমতে চলিলে লাহে ধীৰে য'ত ত'ত ধাৰ লৈ পিনি সেই দোকানটো বনালে মানে আপোনাৰ ধৰি লওক এইটোতো হেৰি গৈছিলে প্ৰতিবাৰ মানে বছৰেকত আপোনাৰ ধুমুহা আহি পেলাই আপোনাৰ ঘৰ ভাঙে একদম ক'ৰবাত পেলাই থৈ দিলে সেইটো আমি দেখা মানুহ দেই
আপুনি বুলি মইতো দেখিছোঁ। ফটো দিয়া নাই ন চবেই লগ-চমি লগে চবেই জানে ওই গেদু আমি সব ভাই এদি বই দেই ওই সঁচা কথা হয় দেই একদম সঁচা কথা মই এতিয়া ওলাইছিলো গাঁৱলে আকৌ সাংবাদিকক দেখিলে কাজিয়া যে একো নহ'ল মই সাংবাদিক নহয়, ক'ত সাংবাদিক? মই এজন সাধাৰণ আপোনাৰ ভিডিঅ' দি থাকোঁ আপোনাক। কৈছোঁ আকৌ মোৰ কথাখিনি পাতি নাপায় নহয় মই আপুনি ক'লে যে মই সাংবাদিক लालू पताउर करी तेरी प्यार के हवा से हम किया तू मर गया तेरी प्यार से नो এইটো শুনাই দিছে কেলে কি মানে খুৰী- নহয় ইয়ে না খুই ইজে ইনে মন লাগিছে কোন আমি যিটো দেখিছোঁ সেইটো কবে মই চাব আছে। মানুহে হাঁহি কি পাব হে? আমি কৰ্ম কৰিছোঁ, আমি ফল পাইছোঁ হয় নহয়? এই ৰাইজে ভাল পাইছে, ৰাইজে কোনোবা বেয়া পাইছে, কোনোবা ভাল পাইছে হয় নহয়? আমিতো ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে আগত আছোঁ হয় নহয়? গতিকে যোনে হাঁহি হাঁহি থাকক, যোনে বেয়া পাই পাই থাকক, আমাৰ সেইটো মতলব নাই হা? মোৰ কৰ্তব্য মই কৰি আছোঁ সেইটো খালি গেজুকাই পুৰা সত্য কথা ক'লে আপোনাৰ। মই নেপাওঁ মানে মানুহে আগবাঢ়ি যাবলৈ যোনে হাঁহে কুকুৰে পিছফালে ভকিল ভুগি থাকক। গৈ থাকিব লাগিব। এইখিনি ৰাইট কথা কৈছে। তো ভাল লাগিল গেজুকাইৰ লগত কথা পাতি পেলাই। ধৰি লওক এইটো ভণ্টি দোকান আৰু সৰু দোকান এখন আপোনাৰ সৰু মোৰ এটা ব্যৱসায় কৰি আছে আপোনাৰ ধৰি লাগে বোলে লওক মানে সৰু মানে ক্ষুদ্ৰ ব্যৱসায় কৰি মানুহজন জীৱিকা লৈ জীয়াই আছে।